उदालगुरियाव हाग्रानि मैदेरखौ लानानै गोजोन गैयै थासारि। आं हाजिरा खामला मावनानैसो जायो। आंहा सासे उन्दै खुदियाबो दं। अखा हानाय बोथोर, आं बबेयाव खामानि मावहैबावनो? माइ माइरंखौबो थांनाय हराव जालांजोब्बाय। बोसोरफ्रोमबो बेबायदिनो हाग्रानि मैदेरा न' बां सिफायना गालाङो। रायजो नाङै जुब जुब अखा हानायनि जाहोनाव बायदि थावनिफोराव दैबानाजों लोमसावजानाय खौराङा मोनसे गिख्रंथाव महर लाबाय थानाय समावनो उदालगुरि जिल्ला भारत भुटान सीमा ओनसोलावबो अखा हानायनि खाबु लानानै हाग्रानिफ्राय हायेन एबा गामि फारसे ओंखारबोनाय हाग्रानि मैदेर फालोआ रायजो राजाफोरनि गोसोआव मोनसे गिख्रंथाव थासारिनि बाहा लादों। मख'नो गोनांदि थांनाय हरनि 2:30 रिंगासो समाव जुब जुब अखा हानाय आरो गामिनि सुबुंफ्रा उन्दुलांफुनायनि खाबु लानानै भुटान हाजोनिफ्राय ओंखारबोनाय हाग्रानि मैदेर फालोआ उदालगुरि जिल्ला ननाय रेन्जनि आवथायाव थानाय बरमुककली गामिनि थागिबि पंकज सरेन मुंनि माइ दोनग्रा बाख्रि न'खौ सिफायनानै बोसोरनि थाखाय हाजिरा खामला मावनानै थिनानै दोननाय माइखौ जालांनायजों लोगोसे ओंखाम संग्रा न' इसिंखौ सिफायना हालाय हाफाय खालामलांनाय जाथायखौ लानानै गोथौ जिंगायाव भुगिदों ओनसोलनि रायजो राजाफ्रा। बेराफारसे बेबायदि जाथाया बोसोरफ्रोमबो जाबाय थायो होनना फोरमायनायजों लोगोसे सरकारनि फारसेनिफ्राय बेबायदि थासारिनि सायाव जेबो राहा लानायखौ दिनैनि सानाव नुनो मोननाय जायाखै होनना फोरमायो दुखुथिया नखरा। पंकज सरेन बरमुकली उदालগুৰি। কি হৈছিল? ৰাতি মানে বৰষুণত গম নাপালো, 2টামান বজাত আহিল হাতীটো। আহি পালে আমাৰ ঘৰ চৰ ভাঙি দিলা, ভঁৰাল আছিল, ধান নাছিল, ধানটো খাই দিলা, খিদব নোৱাৰো, খিৰিকী পলৰ পৰা পলাব লগা হ'ল, মানুহটো যেনে তেনে বাচি পালে। আৰু এইফালে আমাৰতো দুখীয়া মানুহ, আমাৰ মোটামুটি 8টামান আছিল হাতীটো। এতিয়া ঘৰৰ মানুহ যেনে তেনে পলালো আৰু। ধানটো কিমান মান আছিল? ধানটো আছিল 8 মন মান। প্ৰতি বছৰে এনেকা কৰে নেকি? প্ৰত্যেক বছৰে মানে এতিয়া বছৰৰ পথাৰতো এনেকে ডিষ্টাৰ্ব কৰি থাকে, বাৰে বাৰে খিদিলেও নপলাই। অকৰা আছে হাতীকেইটা আৰু বিৰাট। মানুহতো একো কৰা নাই। এতিয়া ঘৰটোহে এতিয়া বৰষুণ বতৰত কেনেকে বনাম এইটোৱে চিন্তা কৰি আছো। কোনফালে পৰা আহিছিলে? এই পশ্চিম ফালৰ পৰা আহিছে। কেইটামান আছিল বুলি কৈছে? 8টামান আছিল হাতীটো। বনৰীয়া হাতী। আৰু কেনেকা কেইডাল? তাকে কিবা হালা কৰিহে খিদিলো। এতিয়ালৈকে কি ফৰেষ্টত জনোৱা নাই নেকি? এতিয়া ফৰেষ্টে জনোৱা নাই। ফৰেষ্টক জনালে তেখেতসকলে কি কয়? এন্তেতো একো ব্যৱস্থাও নকৰে। এতিয়া এইখিনিত আহি পালেও আগৰ পৰাই চাই থাকে, মানুহকেইটাও মাৰি দিছে আগতো। এতিয়ালৈকেও এনেকে ঘৰ চৰ ভঙালৈ একো নকৰে। চেষ্টা কৰিছিলে নেকি? মানুহটো মাৰা কৰা নাই, যেনে পলাইছে আৰু চেষ্টা কৰা নাই। আৰু মানুহকেইটা খেদি আহিছিল। ডাঙৰে আছিল হাতী। সব খাই গেল ধানটো? সব খাই গেল, এটাও নাই। ঘৰটো কেইটা ভাঙিছে? ঘৰ 2টা ভাঙি দিলা। কি ঘৰ? ভাত বনোৱা ঘৰ, ধান ভঁৰালিৰ ঘৰটো ভাঙি দিলা। ফালে আমাৰ গোটাই নষ্ট। এতিয়া বৰষুণ বতৰত আমি কি কৰিম? হাজিৰাই কৰে। হাজিৰা কৰি খাই আৰু। অসুবিধা হৈছে এতিয়া অসুবিধা হৈ আছো আৰু কি কৰিম, বৰষুণত আৰু একো নাই। এতিয়া খাবা চাউল নাই, চাউল পৰ্যন্ত নাই। ধানটো খাই দিলা, চব চেচ কৰি দিলা। ইমানেই কি কব চৰকাৰক এতিয়া দিবা লাগে অলপ চব সহায় বুলি ভাবিছো আৰু চৰকাৰক। এইটো গাঁৱত আৰু অন্য ইয়াৰ পৰা আৰু কি আমাৰ গাঁৱৰ আজি মোৰ তাত ভাঙিছে, আৰু ৰাতিও এইফালে পশ্চিম ফালেও সিহঁতৰ ঘৰৰ ওচৰত তামোল চামোল গোটাই ভাঙি দিলা, তামোল বাৰীকেইটা ভাঙি দিলা।
দুটাই আহে এনেকা ঘটনাটো কি প্ৰত্যেক বছৰে হয় নেকি? প্ৰত্যেক বছৰতে হয় এনেকে বছৰে বছৰে হৈ থাকে চৰকাৰে আজিলৈকে কি এইটো ব্যৱস্থা চৰকাৰে লোৱা নাই নেকি? ব্যৱস্থা লোৱাই নাই এইখিনিৰ চাৱাই নাই চৰকাৰে উম। আগৰ পৰাই এতিয়া চৰকাৰে কি ব্যৱস্থা ললে ভাল হ'ব বুলি ভাবে আপোনালোকে? চৰকাৰে অলপ আমাক এইখিনিত ঝাৰকা কাৰেণ্ট চাৰেণ্ট দিলে উম, ভাল হলা হয় উম, অলপ সহায় হলা হয় উম। এতিয়া চৰকাৰে একো কৰাই নাই তো হাতী চাতী মৰিলে আহি না নাই তেখেতসকলে চাব কাৰণে? হাতী মৰিলেতো এনে আহে এন্তে চাবা কাৰণে উম, কিন্তু এতিয়া ঘৰ চৰ ভাঙি দিলে চাবাও নাহে চৰকাৰে উম। এতিয়া কমপ্লেইন দিলেও লাভ নাই। কমপ্লিট দিলেও লাভ নাই চৰকাৰক মই জনাব খোজো মানে আমাৰ ইয়াতে এতিয়া মই হাজিৰা কৰা মানুহ মোৰ সৰু পোৱালি এজন আছে তাক এতিয়া মই কেনেকে খুৱাম এতিয়া নাই একো বৰষুণ বতৰত ক'ত বা যাম মই হাজিৰা কৰবা মোৰ চাউল ধানটো খাই দিলা মানে এতিয়া মই বৰ্তমান চৰকাৰক জনাও যে মোক অলপ সহায় কৰিব বুলি ভাবি আছো আৰু টকা পইচা নাই এতিয়া মই কি কৰিম অলপ দিলে মানে ভাল আছিল আৰু প্ৰত্যেক বছৰতে এনেকে কৰি থাকে আমি জনাই ফালেও নজনাব নিচিনা হৈ যায় চৰকাৰে এতিয়া একো নাই মোৰ তাত পইচা এক টকাও নাই কি কৰি খাম মই এতিয়া দুখিত আছো মোৰ মনত কিমান দুখ মইহে গম পাই আছো এতিয়া চৰকাৰক এই কাৰণে মই বিচাৰিছো যে মোক অলপ সহায় কৰিলে ভাল আছিল কৰে নে নকৰে এইটো চৰকাৰে জানে